সংখ্যালঘুসকলে BPF দলক কিয় ভোট দিব? BPF দলে কাৰোবাৰ সৈতে মিত্ৰতা কৰিব নেকি? আজিলৈকে গাঁও কৰ্তন আৰু গাঁও ইনক্লুড যিটো সিদ্ধান্ত আছিল তেওঁলোকে সিদ্ধান্ত লৈ আহিব নোৱাৰিলে একো। প্ৰমোদ বড়ো ডাঙৰীয়াও ৰাইজক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ চুক্তিখন সময়মতে তেওঁলোকে ৰূপায়ণ কৰিব, কিন্তু আচৰিত কথা তেওঁলোকে এটাও ৰূপায়ণ কৰিবলৈ সক্ষম নহ'ল। মূল বিষয়। নমস্কাৰ, এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰিত আৰু মোৰ সৈতে উপস্থিত আছে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো। আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাক ডাইৰেক্টলি পোনপটীয়া প্ৰশ্ন সুধিম। যিহেতু BTC নিৰ্বাচন সমাগত, তো আপোনালোকে BTC ৰাইজৰ ওচৰত BPF দলে বিশেষকৈ কি ইছ্যু লৈ যাব? BPF দলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন BTR চুক্তি হ'ল, সেই BTR চুক্তিখনেই আমাৰ মেইন আধাৰ হ'ব। আৰু আমাৰ 15 বছৰীয়া কাৰ্যকালত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি কাম কাজ কৰিলে, ডেভেলপমেণ্টৰ কাম কাজ, ৰাজধানীৰ মূল ছেক্ৰেটেৰিয়েট, ৰাজধানীখনৰ BTC ৰাজধানীখনৰ যিটো এছেম্বলি ঘৰ, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি অজস্ৰ RCC ব্ৰিজ, দলং, এই গোটেই পজিটিভ কথাবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম আমাৰ ফালৰ পৰা। ইয়াৰ উপৰি আমি PNB আৰু CWCত সিদ্ধান্ত লৈছোঁ যে ইউথসকলৰ কাৰণে আমি চৰকাৰ আহিলে কি কৰিম, মহিলাসকলৰ কাৰণে কি কৰিম, যিখিনি ছিনিয়ৰ চিটিজেন তেওঁলোকৰ কাৰণে আমি কি কৰিম, ইভিন হাইলি কোৱালিফাইড ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত UPSC আৰু ACSৰ কাৰণে ট্ৰেইনিং যিবিলাকে ল'ব খোজে, আমি ট্ৰাই কৰিছোঁ যে বিনা পইচাত তেওঁলোকক ট্ৰেইন কৰিব পাৰি নেকি। BTC পুনৰবাৰ আহিলে আমি তেনেকুৱা ধৰণৰ কনষ্ট্ৰাকটিভ কথা চিন্তা কৰিছোঁ। অকল সেয়ে নহয়, যিবিলাক আমাৰ নিবনুৱা আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই এটাও চাকৰি দিব নোৱাৰিলে, এই নিবনুৱাসকলক যাতে আমি নিযুক্তিৰ ব্যৱস্থা, যিহেতু 100% চৰকাৰী চাকৰিত নোৱাৰি কৰিব, তেওঁলোকক কেনেকৈ সংস্থাপন কৰিব পাৰি তাৰ কাৰণেও আমি এভৰি ইয়াৰ 100 crores rupees, BTCখন যিহেতু সৰু, 100 crores rupees যথেষ্ট, প্ৰত্যেক বছৰে 100 কোটিকৈ টকা যুৱকসকলক সংস্থাপন কৰাৰ কাৰণে, তেওঁলোকে সংস্থাপিত হোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিব বিচাৰিছোঁ। তেনেকুৱা বহুত আমাৰ আছে পজিটিভ কথা। BPF দলে কাৰোবাৰ সৈতে মিত্ৰতা কৰিব নেকি? মই দ্বিতীয়তে ক'ব বিচাৰিছোঁ, আমি প্ৰমোদ বড়োৰ যিটো ফেইলিয়ৰ, তেওঁ যিখন চুক্তি কৰিলে, সেই চুক্তিখনৰ মূল আধাৰস্বৰূপ আজিলৈকে গাঁও কৰ্তন আৰু গাঁও ইনক্লুড যিটো সিদ্ধান্ত আছিল তেওঁলোকে সিদ্ধান্ত লৈ আহিব নোৱাৰিলে একো 5টা বছৰে। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চনত যেতিয়া চুক্তি কৰিছিল, চুক্তি কৰাৰ পিছতেই যিখন পাৰ্লিয়ামেণ্ট হৈছে, সেই পাৰ্লিয়ামেণ্টত এই BTC বড়ো লেংগুৱেজকে আৰম্ভ কৰি ডেভেলপমেণ্টৰ আটাইবোৰ কামৰ সাংবিধানিক মৰ্যাদা লগে লগে পাইছিল, যাৰ কাৰণে আজি হাগ্ৰামা ডাঙৰীয়াই ডেভেলপ কৰিব পাৰিলে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও ৰাইজক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ চুক্তিখন সময়মতে তেওঁলোকে ৰূপায়ণ কৰিব, কিন্তু আচৰিত কথা তেওঁলোকে এটাও ৰূপায়ণ কৰিবলৈ সক্ষম নহ'ল। মূল বিষয়, তেওঁ এডুকেশ্যন মিনিষ্টাৰ হিচাপে 26খন কলেজ আছে, চৰকাৰী কৰিম বুলি কৈছিল, এখন কলেজো চৰকাৰীকৰণ নহ'ল। স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিম বুলি কৈছিল, এখন স্কুলো প্ৰভিঞ্চিয়েলাইজ নহ'ল। এডুকেশ্যন মিনিষ্টাৰ হিচাপে তেওঁ ফেইলিয়ৰ মিনিষ্টাৰ। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াইটো ৰিজাইন কৰিব লাগে মোৰ মতে। তাৰপিছতেই যিবিলাক প্ৰজেক্টৰ আগতে NDFBক পুনৰ সংস্থাপনৰ মূল আছিল, পৃথিৱীত নোহোৱা ঘটনা এটা ঘটিলে, ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই আনি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আটাই লগ লাগি চুক্তি স্বাক্ষৰ কৰিলে আৰু পুনৰ ৰঞ্জন দৈমাৰীক জেললৈ প্ৰক্ষেপ কৰিলে, যাৱজ্জীৱন কাৰাদণ্ড, মৃত্যুদণ্ড পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজনৈতিকভাৱে সমস্যাবিলাক সমাধান কৰাটো ফেইলিয়ৰ হ'ল প্ৰমোদ গগৈ, যাৰ কাৰণে অঞ্জলি বসুমতাৰীয়ে ৰঞ্জন দৈমাৰীৰ ভনীয়েক পুনৰ এটা নতুন ৰাজনৈতিক দল খুলিছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য কি মই নাজানো,
তেওঁলোকৰ মাজত NDFB প্ৰাক্তন NDFBসকলৰ মাজত যি পঞ্জীভূত বেদনা, সেই বেদনাবিলাক প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দি পালন নকৰা কাৰণেও তেওঁলোকে ৰাজনৈতিক দল খুলি তাত মোকাবিলা কৰিবৰ কাৰণে প্ৰচেষ্টা চলাব পাৰে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া সকলো দিশতে ফেইল কৰিছে। গতিকে মই ভাবোঁ আজিৰ দিনটোত আগন্তুক BTC নিৰ্বাচন খেলিবৰ কাৰণে BPF দলে প্ৰাৰ্থীৰ তালিকা পৰ্যন্ত প্ৰায় প্ৰস্তুত কৰিছে। আমি ইতিমধ্যে 2 মাহ আগৰ পৰাই আমি এপ্লিকেশ্যনবিলাক ল'লোঁ। এটা সমষ্টিৰ 1টাৰ পৰা 6টা 7টালৈকে নমিনেশ্যন হৈছে। গতিকে আমি ভাবোঁ যে মিনিমাম কমচে কম আমি 25টা চিটত বিজয়ী হ'ম বুলি BPF দলে আমাৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট মতে বিজয়ী হ'ম বুলি আশা কৰিছোঁ। তাতকৈ বাঢ়িবও পাৰে। সংখ্যালঘুসকলে BPF দলক কিয় ভোট দিব? চাওক, যোৱা কিছুদিন ধৰি আপোনালোকে এটা বাতৰি দেখিছে, GSP যিটো ৰাজনৈতিক দল, হীৰা শৰণীয়া য'ত মুৰব্বী হিচাপে আছে, হীৰা শৰণীয়া নিজেও আছে। ভাৰতবৰ্ষত এজনেই মানুহ হীৰা শৰণীয়া একেৰাহে 2বাৰ তেওঁ নিৰ্দলীয়ভাৱে MP জিকিছে। তেওঁলোকে এটা কথা প্ৰচাৰ কৰিছিল আৰম্ভণিতে যে BPF দল অজনজাতি বিৰোধী, সংখ্যালঘুৱে হওক অন্যান্য জনগোষ্ঠী ট্ৰাইবেলৰ বাহিৰে বাকীবিলাকক নাচায় বুলি কৈছিল। কিন্তু আপোনালোকে ইতিমধ্যে দেখা পাইছে যে হীৰা শৰণীয়া ডাঙৰীয়াৰ যি ৰাজনৈতিক দল GSP, তেওঁলোকে আমাৰ লগত ইতিমধ্যে প্ৰায় আমাৰ আলোচনা সম্পূৰ্ণ হৈছে। আমি একেলগে আগবঢ়াৰ কাৰণে, নিৰ্বাচন খেলাৰ কাৰণে। আজি এটা বস্তু প্ৰমাণ কৰিছে হীৰা শৰণীয়াই যে যোৱা দিনবিলাকত মানুহ মিছলিড হৈছিল যে অবড়োসকলক মানে BPF চৰকাৰে নাচায় বা হাগ্ৰামা চৰকাৰে নাচায়। কিন্তু তেওঁলোকে যেতিয়া আমাৰ ওচৰলৈ আহিছে, এটা বস্তু প্ৰমাণ হৈছে যে আমি কোনো হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান জাতি জনগোষ্ঠী কাৰো বিৰোধী এই BPF দলটো নহয়। এইটো পুনৰবাৰ একেগৰাকী ব্যক্তি হীৰা শৰণীয়াই আজি প্ৰমাণ কৰিছে। সেই একে সূত্ৰে সংখ্যালঘু লোকসকলেও আজি আশ্বস্ত হৈছে। যোৱা দিনবিলাকত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পৰ্যাপ্ত পৰিমাণে সংখ্যালঘু অঞ্চলতো কাম কাজ কৰিছে, কোনোদিন তেওঁ কলাত বকাত কৰা নাই। আৰু এইবাৰ আমাৰ ধৰ্মীয় সংখ্যালঘু যিটো গোট, এই ধৰ্মীয় সংখ্যালঘু গোটৰ মতে ভৱিষ্যতে কাম কাজ আমি কৰিম। আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে ডেভেলপমেণ্টেল ৱৰ্কছ, আনকি তেওঁলোকৰ মাজৰ পৰাও আগন্তুক দিনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰোঁ নেকি। ইতিমধ্যে আপোনালোকে জানে যে কোকৰাঝাৰ জিলাৰ এটা সমষ্টিত এগৰাকী মাইনৰিটি প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে। গতিকে আমি মাইনৰিটিসকলকো যাতে চৰকাৰৰ অংশীদাৰ কৰিব পাৰোঁ, তেওঁলোকেও যাতে পোনপটীয়াকৈ আমাৰ লগত থাকি কাম কাজ কৰিব পাৰে চৰকাৰত, এনে দৃষ্টিভংগী আমি প্ৰেক্টিকেলি ফিল্ডত দেখুৱাব বিচাৰিছোঁ, ৰাইজৰ আগত দেখুৱাব বিচাৰিছোঁ। গতিকে সেইকাৰণে আমি আজি মাইনৰিটিসকলে আমাক অল্টাৰনেটিভ হিচাপে ভোট দিব বুলি আমি আশা কৰিছোঁ। নিৰ্বাচন সমাগত এইবাৰ BPF দলে BTC চৰকাৰ গঠন কৰিব পাৰিবনে? আমি ডেফিনেটলি চৰকাৰ গঠন কৰিব পাৰিম। চাওক, আমাৰ BTC সৃষ্টি হোৱাৰ পৰা BPF দলক BTC ৰাইজে কেতিয়াও প্ৰত্যাখ্যান কৰা নাই। যোৱা বছৰো আমাকে হাইষ্ট ভোট দিছিলে। আমি 17খন আসন পাইছোঁ আৰু 10-11খন আসন পোৱা BJP আৰু UPPL লগ লাগি সেই সময়ৰ গভৰ্ণৰে অন্যায়ভাৱে আমাক চৰকাৰ কৰাৰ পৰা বঞ্চিত কৰিছে। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও সেই সময়ত এই সৰু সৰু ৰাজনৈতিক দল বৰ্তমান যি BTCত আছে, তেওঁলোকে 10-11টা চিট লৈ পেলাই কৰিছে, তেওঁলোকক কৰিবলৈ দিলে। গতিকে মই ভাবোঁ সেইটো অব্যাহত থাকিব। যোৱাবাৰ 17টা আছিল, আমাৰ 25টা হ'ব এইবাৰ। এয়া আছিলে কলাইগাঁও বিধানসভা সমষ্টি বিধায়ক দুৰ্গা দাস বড়োৰ মন্তব্য। যিহেতু সমাগতভাৱে BTC নিৰ্বাচন আৰু নিৰ্বাচনত দেখিবলৈ পোৱা যাব BPF আৰু UPPL দলৰ এক বাকযুদ্ধ আৰু ৰাজনীতি যি যুদ্ধ, সেই যুদ্ধ ইতিমধ্যে আৰম্ভ হ'ব। আৰু এই যুদ্ধত কোনে জয় লাভ কৰে আৰু কোনোৱে পৰাজয় বৰণ কৰি আপোনালোকে সকলোখিনি কথা গম পাব। ধন্যবাদ।